জুনৰ ৰাজ্যত তৰাবোৰে তিৰবিৰাই আছে। নীলা আকাশখনে আনন্দত হাঁহিছে। হঠাতে এজাক আবতৰীয়া বৰষুণত সৰ্বশৰীৰে তিতিলোঁ। মনৰ নিজানত বুকু ভৰা ভালপোৱাৰ সপোন ৰচিলোঁ। এপা অভিমান গান হোৱা দেখিলোঁ। মই চাব বিচাৰিছিলোঁ তোমাৰ মুখ আৰু শুকান ওঠ। এবাৰ ভুমুকিও মাৰি চাব খুজিছিলোঁ তোমাৰ ক'লা অতীতৰ মাজলৈ। সেইদিনা আছিল শনিবাৰ। ৰাতি প্ৰায় 11টামান বজাত তাইক হোৱাটছএপত অনলাইন দেখিলোঁ। ভাবিলোঁ যি হয় হওক, মেছেজ এটাকে দি দিওঁ। হাই, ইমান ৰাতি অনলাইন কিয়? এনেই কিবা এটা লিখিব চেষ্টা কৰি আছিলোঁ। গম পাইছোঁ, কিবা নতুন সৃষ্টি যেন পাওঁ। নহয় এনেই বেবেৰী বাং। শুনিছোঁ তুমি বহুত ধুনীয়া কবিতা লিখা, আগলৈও লিখি যাবা। থেংক ইউ ছ' মাছ। অব্যাহত থাকিব এই যাত্ৰা। ভালে আছানে? আছোঁ আৰু কোনোমতে। তোমাৰ কোৱা? ভাল। অ'কে, তেন্তে তুমি লিখা। গুড নাইট। ঠিক আছে, গুড নাইট। অনুভৱবোৰত বাৰু তোমাৰে মোৰে মিল আছে নেকি? হয়, মই ঠিকেই ধৰিছোঁ। মই ভবাৰ দৰে ভাল লাগেনে বাৰু কেতিয়াবা তোমাৰ নিৰলে থাকি, বিষাদ কাতৰ চকু পানী টুকিবলৈ? আজি কিছুদিন ধৰি তুমি মোৰ খবৰ পোৱা নাই। কুশলে আছোঁ অথবা নাই। সুখ দুখৰ কথা পাতিব পৰা নাই। তুমি চাগৈ অলপ হ'লেও বিষণ্ণতাত পাৰ কৰিছা এইকেইদিন। এনেকৈ থাকিলে কিদৰে লিখিম বাৰু সোঁৱৰণিৰ কবিতা? পাৰিলে এদিন আহিবাচোন, অপেক্ষাৰ সাময়িক অৱসান ঘটাই, বিষাদৰ হুমুনিয়াহবোৰ আজুৰি পেলাই, ভালপোৱাৰ হাঁহিবোৰ ওঠত ওলোমাই। ভালপোৱা লাহে লাহে বাঢ়ি আহে, আধৰুৱা এটি ভাৱনাতে ধুই দিয়া বহু কথা হেঁপাহৰে খুমহিয়া খুলি আজি তোমাকে দেৰিকৈ নাহিবা, আমনি কৰিব বুকুখনে ঘনে ঘনে। প্ৰণয়ৰে কপালত আঁকি ৰাখিবা মৰমে বহুতে সাৱতি। শুনা, কোৱা। তুমি কাজল ল'বাচোন। এইবোৰ মই বেয়া পাওঁ। মোৰ কাৰণে প্লিজ এবাৰ। ঠিক আছে, তোমাৰ কাৰণেহে কিন্তু কৈ দিছোঁ। ঠিক আছে। অভিমানো বাঢ়িব আজি কাষৰতে ৰলে, তুমি অভিনয় মৰম বিচাৰি মোৰ অনুৰাগ মাথো তুমি। নিজান ৰাতি মোৰ বুকুৰ উদাসীন উপত্যকাত হেঁপাহৰ হুমুনিয়াহে তোমাৰ অস্তিত্বৰ সুবাস বিলায়। অনিৰুদ্ধ সমীৰণে অনুৰাগৰ পোচাক পিন্ধায়। শুনা, যদি এষাকৰ শব্দ আছে মোৰ ওচৰত, মোৰ অনুভৱেৰে অনুভৱ কৰিলে নিতৌ গৰাখহনীয়াত খহিবা। আৰে সাজু আছোঁ মই, কোনো প্ৰলয়ে একো ক্ষতি কৰিব নোৱাৰে আমাক। আজি 25 মে'। অতীতক সুঁৱৰি ভৱিষ্যতৰ কাঁইটীয়া বাট নিসংকোচে পাৰ হ'ম বুলি মনতে ভাবিলোঁ।
বুকুত হেজাৰ আশা আৰু সপোন লৈ তাইক মনৰ কথা ক'বলৈ ওলালোঁ। হেল্ল', কোৱা। ঘৰতে আছানে? অ' আই, আজি ইমান মৰমত সুধিছা? ঘৰতে আছোঁ। শুনাচোন, কোৱা। তোমাক কথা এটা কম বুলি ভাবি আছিলোঁ। কিনো কথা? মানে কথাটো এনেকুৱা, মই তোমাক ভাল পাই পেলাইছোঁ। হ'বানে মোৰ জীৱন সংগী? সিঁচি দিবানে মোৰ জীৱন বাগিচাত আশাৰ পাপৰি? এইবোৰ কি কৈছা তুমি? অতীতৰ ক'লা মেঘে এতিয়াও বৰণ সলোৱাই নাই মোৰ জীৱনত। মোক অলপ সময়ৰ প্ৰয়োজন। মই মোৰ মনৰ কথা ক'লোঁ। এতিয়া সকলো তোমাৰ ওপৰত। তুমি এখন কংক্ৰিটৰ দুনিয়াৰ মানুহ, চাৰিওফালে আভিজাত্য। ধনী তোমাৰ হৃদয়, তোমাৰ উশাহ, তোমাৰ কথাবোৰো লাকটকীয়া। আৰু মই সৰু সৰু সপোন ভালপোৱা বেহিচাপি ছোৱালী। তোমাৰ অভিজাত হৃদয়ে অনুভৱ কৰি নোপোৱা এবোজা আলু হোৱা অভিমান মোৰ আটাইতকৈ প্ৰিয়। ই মোৰ একান্ত নিজৰ। সময় পালে জোনাকী পৰুৱাৰ দেশখনলৈ আহিবা। সহজ সৰল বেহিচাপি পৃথিৱীত মুক্ত বতাহক আলিংগন কৰিবা, একেবাৰে নিজৰ কৰি। নিস্বাৰ্থ প্ৰেমৰ বিনিময় কৰিবলৈ হৃদয়ত বিশ্বাসৰ এখন সাঁকো সাজিম, য'ত হাতত ধৰাধৰিকৈ থাকিব সুখ আৰু দুখ সুহৃদ বন্ধুৰ দৰে। মুগ্ধ হিয়াত তৰালিৰ আকাশৰ অনুৰাগত অনুৰণিত হয় মোৰ হৃদয়কুঞ্জ। তোমাৰ দেহৰ সনাতন সৌৰভেৰে গঢ়ো মোৰ শব্দৰ আলয়। যন্ত্ৰণাত ছাতি ফুটি যদিও বুকুত সামৰি ল'ম আৱেগৰ কাচিয়লি প্ৰকাশ, মোৰ বুকুৰ কোণত আকাশৰ ৰঙচুৱাত ভালপোৱাৰে উপচাই ৰাখিম তোমাক। তোমাৰ পলসুৱা বুকুত মোৰ নীলাপথেৰে লিখি দিওঁ আহা। তোমাৰ প্ৰেমৰ ৰাগীত মতলীয়া প্ৰেমিকা মই, অজান দেশৰ মিছ অফিলিয়া। কাষলে নাহিলে অভিমান বাঢ়িব, এই অভিমানে মোক আজুৰি আনিব। এবুকু মৰমে তোমাকে বিচাৰে, দুবাহুৰে মাজতে তোমাক ৰাখি থম সদায়। আছো থাকিম তোমাতে, আন একো মোক সুখ নালাগে, তুমি দিয়া মৰমে জিয়া। আমাৰ ভাগত যিকণ আছে সেয়া জুৰিবগে, যিকণ পোৱা দুয়ে ভগা। তুমি মই এদিন মিলি যাম, তুমি মই এদিন মিলি যাম। কবিতাটি শেষলৈকে শুনাৰ বাবে বহুত বহুত ধন্যবাদ। অজান দেশৰ তুমি মিছ অফিলিয়া শীৰ্ষক কবিতাটি এটি বিশেষ দিনত আপোনালোকলৈ আগবঢ়াই দিছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, যাতে আমি আগন্তুক ভিডিঅ'বোৰত ইয়াৰ শুধৰণি কৰিব পাৰোঁ। শীৰ্ষক কবিতাটিত মোৰ লগত কণ্ঠদান কৰা উপাসনা বৰা আৰু মোক সহযোগ কৰা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ মোৰ অগ্ৰজ পিয়ানুজ বৈৰাগী আৰু ভণ্টি জয়স্তুতি ভূঞালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।